बाक्सानि सालबारियाव गिख्रंथाव जाथाय सासे गोरबोआव गोनां आइजोखौ फिसाय आरो नखरनि सोद्रोमाफोरा टर्चर खालामदों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय बारेंगाबारि गामियाव बे मुगैथाव जाथाया जादों। फिसाय सोमेश्वर बरजाजों लोगोसे बिहाव बिखुनजो गासैबो गोबाव समनिफ्रायनो मेन्टेलि आरो फिजिकेलि टर्चर खालामबोदों प्रेगनेन्ट आइजोखौ। मोनाबिलि समाव फिन आरोबाव रिता बरजा मुंनि प्रेगनेन्ट आइजोखौ फिसाय आरो नखरनि मानसिया खुगायाव सफा मुथिनानै बुयै बुसि गुबुननि नखराव गारना दोनहैयो। उनावहाय प्रेगनेन्ट आइजोनि बिब' बिगुमैया फुङावनो लांफैनानै देहा फाहामसालियाव लानानै थाङो। फिसाय आरो नखरनि मानसिफोरजों अयथासार खालामजानाय आइजोखौ सालबारि आदर्श देहा फाहामसालियाव फाहामथाय होदोंमोनब्लाबो गोजौ फाहामथायनि थाखाय बरपेटा देहा फाहामसालिसिम दैथायहरो। गोबाव समनिफ्रायनो अयथासार खालामजानायनि गासैबो खोथाखौ फोरमायो खाफाल गाज्रि आइजोआ। प्रेगनेन्ट आइजोनि नखरनि सुबुंफोरा रिता बरजानि फिसाय आरो नखरनि मानसिफोरखौ केस होबाय होननानै मिथिहोयो। राति মানে সন্ধিয়াৰ পৰা মানে কাজিয়া লাগুংকে আছিল। মই আৰু ঘৰৰ পৰা মানে বেলেগৰ তাতে গৈছিলো ওলাই কেনে মাৰিব বুলি। বেলেগৰ ঘৰতো তাৰ বইনী যাওঁটো যাই কেনে চিয়াৰতে ঘূৰাইছে আমাৰ ইয়াৰ পাছেদি ধৰি আছে। ধৰি কেনে সি আৰু মাৰি আছে, ই ধৰি আছে। হ'লেও মানে তাৰ এটা বাইক আছে অলকা নাম, তাহোন এৰাই নেদে আৰু কিবা কথা কল মনে মনে কথা কৈ কেনে মোক আৰু ধান পাথাৰত লৈ কেনে যে মাৰছে। মই পলাব চেষ্টা কৰিছিলোঁ, পলাব পৰা নাই। মুখত থপা দি কেনে মোক কিবা সৰু সাৰ ঘৰৰ সিদি মোক মাৰি কেনে পেলাই থৈ আহিছে। স্কুলৰ সিদি স্কুলৰ ফিল্ডত পোৱা নাই আৰু তাহান আটা পাছে না, আটা পাৰাতে তাতে মাৰি কেনে ফেলি থৈ আহিছে। পেটত ঘূৰাইছে, পেট মাখাত 4 মাহৰ আছে গাত ঘূৰাইছে। তাহোন বইনী যাওয়াকে আমাৰ ঘৰৰ মানুহটো সোমেশ্বৰ বৰজা নাম আৰু তাইৰ নাম ৰাজু। তাকে পেটে চেটে মাৰছে, পেটতে ৰাস্তাত মাৰি থৈ কেনে ফেলি কেনে গেছিল। ভিনি আৰু বাই যাই কেনে লৈ আহিছে 2টা বজাত যাই কেনে। সোমেশ্বৰ বৰজা আপনার গিরিয়ারে গোটেই মাখা শাহুৰি ননদ ইমাখা গোটেই মাখা শহুৰ শাহুৰি গোটেই মাখা অত্যাচাৰ কৰে। একো ক'ব নোৱাৰা, মানে মাত দিবা নোৱাৰা। পুতেকক কিবা ক'লে তাহোন আগতে উঠে, আগতে সেনেকে কৈছে। ঘৰত যাওঁতে ঘৰৰ পৰা ঠগাই লৈ আহিছে। মাকক কৈছে নামাৰো দে, সেনেকে নকৰো আগৰ দৰে। কালি আৰু মাৰছে সেনেকে ঘূৰাই। তাহাৰ ঘৰৰ মানুহগিলা কথা লগাই কথাগিলা শুনি মাৰে। সেনেকে মদ খাই কেনে অত্যাচাৰ কৰে। 4 মাহৰ আৰু এটা মাই আছে সৰু 2 বছৰ 5 মাহ। বৰজা গিৰিয়েকৰ নাম আৰু তাৰ শহুৰকৰ নাম হ'ল বিৰচা বৰজা। বিলাকে লগ হৈ পেলাই শাহেকে শহুৰেকে গোটেইবিলাকে লগ হৈ পেলাই একদম ঠিকছে মাৰিছে। ৰাস্তাত পেলাই থৈ আহিছে। বাৰঙাবাৰীৰ গাঁৱৰ পৰা মাৰি ৰাস্তাত লৈ গৈছে মেডিকেল এৰি লাচিত স্কুলৰ ওচৰত। আৰু হাজবেণ্ডটো মুখত টিপা মাৰি পেলাই এই ধানবাৰীত একদম বোকাত পানীত গুচকি এনেকৈ মাৰিছে। পেটত মাৰিছে গুচকি। আৰু দুজনমান লগৰ আছে তাৰ লগত। মানুহবিলাক কথাবিলাক লগাই থাকে, মদ খাই এনেকৈ কাজিয়া কৰি থাকে। আৰু হাজবেণ্ড সমে বৰজা ভলু। আৰু তাৰ যিটো ল'ৰাটো তাৰ হাজবেণ্ড আছে, তাৰ ভনী জোঁৱাই আছে, তাৰ নাম ভলু। এই তাৰ বনি যোৱাটোৰ লগত লগ হৈ মাৰিছে। এটাই ধৰি থৈছে, এটাই মাৰিছে। এনেকৈ মানে ধানবাৰীত মাৰি মুখ টিপা মাৰি এই লাচিত স্কুলৰ ওচৰত পেলাই থৈ গৈছে। গাঁৱৰ মানুহে ফোন কৰিলে আমাক। গাঁৱত মানে তাৰ গাঁৱৰ মানুহে ফোন কৰিলে আপোনাৰ ভনীটোক লৈ যাওক। আমিতো বেলেগ গাঁৱৰ মানুহ, ইমান এটা হেৰি কৰিব নোৱাৰোঁ। IC ছাৰে যাই পেলাই চাই পেলাই ক'লে মেডিকেলত লৈ যাওক, মেডিকেলত লৈ ট্ৰিটমেণ্ট কৰক, তাৰপিছত ৰিপৰ্টটো দেখালে হ'ল আনি পেলাই এনেকৈ ক'লে আৰু।